মই যেতিয়া নিজৰ হেল্থ ইম্প্ৰুভ কৰিব খুজিছিলোঁ তেতিয়া কৰা আটাইতকৈ ডাঙৰ ভুলটো আপুনি যাতে ৰিপিট নকৰে। মই ডাইটিং আৰু ৰেণ্ডম অনলাইন টিপছে ফ'ল' কৰি আছিলোঁ, অথচ মূল সমস্যা আছিল মোৰ গাত আৰু হৰম'নছৰ ইমবেলেঞ্চ। হাই, আই এম নয়ন বৈশ্য। মই আপোনাৰ গাত ডিটক্স আৰু হৰম'ন বেলেঞ্চ কোচ, আৰু মই 30ৰ ওপৰৰ পুৰুষ আৰু মহিলাক চিম্পুল নেচাৰেল ষ্টেপেৰে ৱেলনেছ ইম্প্ৰুভ কৰিবলৈ সহায় কৰি আছোঁ। যেতিয়া মই জানিছিলোঁ যে সঁচাকৈ চেঞ্জ তেতিয়াহে আহে যেতিয়া গাত হিল হয় আৰু হৰম'ন ছাপৰ্ট মুডত যায়, তেতিয়াহে মোৰ সম্পূৰ্ণ এপ্ৰ'চ পৰিৱৰ্তন হ'ল। মই ছায়েন্স বেছ সহজ আৰু ডেইলি লাইফ ফ্ৰেণ্ডলি মেথডটোৰে মই এতিয়া মোৰ ক্লাইণ্টবিলাকক দি গাইড কৰোঁ, যাতে তেওঁলোকে জটিল ডাইট অনুসৰণ কৰিব নালাগে। এই এপ্ৰ'চেৰে মোৰ ক্লাইণ্টবিলাকে বেটাৰ ৰুটিন ফ্ল', এনাৰ্জি বৃদ্ধি আৰু ৱেলনেছৰ স্পষ্ট ডাইৰেকশ্যন অনুভৱ কৰিছে। যদি আপুনি নিজৰ ৱেলনেছ জাৰ্ণিৰ বাবে ক্লিয়াৰ, প্ৰেক্টিকেল, ৰেণ্ডম টিপছ বিচাৰে, তেন্তে আজিয়ে 1-to-1 কনচালটেশ্যন বুক কৰক। সীমিত ঠাই আছে, সোনকালে কৰক, কাৰণ প্ৰথম যিসকলে কৰিব তেখেতসকলৰ কাৰণে ফ্ৰী অফ কষ্ট আমি এই ছেশ্যনটো ৰাখিছোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব